নমস্কাৰ মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আহকচোন মইনো কি ৰেচিপি আনিছোঁ চাওঁ। বলক তেতিয়াহ'লে ভিডিঅ'টোলৈ আগবাঢ়োঁ। মই আজি মদাৰ পাতৰ জোল বনাম। মদাৰ পাত এয়া বগা মদাৰ লৈছোঁ। মই 7 খিলামান মদাৰ পাত ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এইপিনে এটা ডাঙৰ সাইজৰ পিঁয়াজ লৈছোঁ, মিহিকৈ কাটি লৈছোঁ। আৰু এইপিনে নহৰু বটা লৈছোঁ 1 চামুচ, 3টা শুকান জলকীয়া, 2 খিলা তেজপাত। আৰু এইপিনে আধা চামুচ মই আদা বটা লৈছোঁ। আৰু এইপিনে মচু, মগু, ৰহ আৰু চাউল এমুঠি মই 1 ঘণ্টামানৰ কাৰণে তিয়াই থৈছিলোঁ। এয়া চাউল এয়া লৈছোঁ। আৰু মই এতিয়া এইখিনি এটা মিক্সিত দি পেষ্ট বনাই ল'ম। আৰু মদাৰ পাতখিনিও মই এটা পেষ্ট বনাই ল'ম। আৰু মই যিখিনি বস্তু ব্যৱহাৰ কৰিম বনাই থাকোঁতে আপোনালোকক দেখুৱাই থাকিম। এইখিনি মই এনেকৈ সৰুকৈ এটা মিক্সিত বাউলত দি দিছোঁ। আৰু অকণমান ইয়াতে পানী দি এটা পেষ্ট বনাই ল'ম। এঠোৱা দাইলখিনিও মই ইয়াতে এটা পেষ্ট বনাই ল'ম। মই এটা প্ৰেছাৰ কুকাৰত 2টা আলু এনেকৈ চিটি মাৰি সিজাই ল'ম। দাইলখিনি মিক্সিত মাৰি ল'লোঁ। মই ইয়াতে অকণমান নিমখ দিছোঁ। নিমখটো আপোনালোকৰ আন্দাজমতে দিব। আৰু অকণমান হালধি দি এতিয়া সানি মই বৰকেইটা ভাজি ল'ম। আৰু এইপিনে মই এই মদাৰ পাতখিনি পেষ্ট বনাই লৈছোঁ। এতিয়া এখন চাকনিৰে মই এনেদৰে চাকি ল'ম। এই জাবৰখিনি নিদিব, জাবৰখিনি পেলাই দিব। মই এনেকৈ চাকি লৈছোঁ। মই এখন কেৰাহীত তেল গৰম কৰিছোঁ। মই এতিয়া বৰকেইটা ভাজি ল'ম। এতিয়া ভজা হৈ গৈছে। মই এতিয়া এখন প্লেটলৈ তুলি ল'ম। যোৱা তেলখিনিতে মই কেইটামান পাঁচফোৰণ দি দিছোঁ। দি মই মিহিকৈ কাটি থোৱা পিঁয়াজখিনি দি দিম। মই ইয়াতে নহৰু আৰু আদা বটাখিনি দি দিছোঁ। জলকীয়া, তেজপাতকেইটাও দি দিছোঁ। দি মই আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজিছোঁ। আৰু আদা নহৰু ভজা হৈ গৈছে। মই এতিয়া সিজাই থোৱা আলুকেইটা হাতেৰে অকণমান ভাঙি ইয়াতে দি দিছোঁ। এতিয়া 1 চামুচ হালধি পাউডাৰ দি দিছোঁ ইয়াতে। আৰু সোৱাদ অনুসৰি নিমখ দিম। এক চামুচ মই জিৰা পাউডাৰ দি দিছোঁ। অকণমান মই মিট মছলা দিছোঁ আধা চামুচৰ জোখেৰে। মই এতিয়া এইখিনি অকণমান দেৰি ভাজিলোঁ। আলু ভজা হৈ গৈছে। মই ইয়াতে মদাৰ পাতৰ জোলখিনি ইয়াতে দি দিছোঁ। মই এতিয়া অকণমান দেৰি উতলিবলৈ দিম। মই ইয়াতে গেছটো বঢ়াই ৰাখিছোঁ। 5 মিনিটমান মই এনেকৈ উতলিবলৈ দিম। মই 4জনৰ কাৰণে তৰকাৰী বনাইছোঁ। আপোনালোকে যদি সৰহ মানুহৰ কাৰণে বনায় তেতিয়াহ'লে মদাৰ পাত কেইখিলামান সৰহকৈ দিব। মই এতিয়া 7 খিলা মদাৰ পাত ইয়াত ব্যৱহাৰ কৰিছোঁ। মই ইয়াতে অকণমান চেনি ব্যৱহাৰ কৰিছোঁ। মই চেনিখিনি ইয়াতে দি দিছোঁ। বেছি নিদিব, বেছি দিলে মিঠা হৈ যাব। মই অকণমান দিছোঁ বেলেঞ্চটোৰ কাৰণে। মই আৰু আধা চামুচমানৰ জোখেৰে জালুকৰ গুড়ি ব্যৱহাৰ কৰিছোঁ। জালুকটো আপোনালোকে দিবও পাৰে, নিদিব পাৰে। এনেই জালুকৰ গুণ অকণমান হ'লে খাবলৈ ভাল লাগে। মই সেইকাৰণে জালুকৰ গুড়ি দিছোঁ। মই এতিয়া ইয়াতে বৰকেইটা দি দিম। মই এতিয়া এনেদৰে 5 মিনিটমানৰ কাৰণে আকৌ উতলিবলৈ দিম। মোৰ মদাৰ পাতৰ জোল ৰেডি হৈ গৈছে। মোৰ আজি বৰ দিয়া মদাৰ পাতৰ জোল ৰেডি হৈ গৈছে। মই আজি বৰ দি ৰান্ধিছোঁ, কিন্তু আপোনালোকে মাছৰ লগতো এই জোলকণ বনাই খাব পাৰে। এবাৰ খাই চাবচোন, খাবলৈ বৰ ধুনীয়া হয়। মই এয়া সজাই দেখুৱাইছোঁ। মোৰ এয়া মদাৰ পাতৰ জোল ৰেডি হৈ গৈছে। যদি আজি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।